ফ্ৰেণ্ড আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক মোৰ চেনেল চিৰাজ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ হাজোৰ ৰামদিয়াত। ইয়াত এখন হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছে। চ' ইয়াত আজি সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব দীপলেনা ডেকা, নিকি, হৰ্ষিতা আৰু ৰাকেশ ৰিয়ানে। চ' আহক পলম নকৰি এওঁলোকৰ গীতসমূহ উপভোগ কৰোঁ। আৰু আহি গ'লো আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ। এই অনুষ্ঠানটো চাব বহুত মানুহ আহিছে বিভিন্ন ঠাইৰ পৰা। এয়া আমাৰ মঞ্চত আপোনালোক সকলোৰে জনপ্ৰিয় শিল্পী আৰু দীপলিনা ডেকাক হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি ফুলামুলামুচেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। আৰু এই সম্বৰ্ধনা জ্ঞাপন কৰিছে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱমজিত দাসে। এয়া হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাস তেখেতক ফুলামুলামুচেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু এই ফুলামুলামুচেৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তপন দাস। আমি দীপলিনা ডেকাক হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ গীতৰ পৰা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। Very excellent. See, and so. Say
I'm
Thank you so much. সিগারিলো এখানে সামনে ওকে সিগারিলো আয় দেখি তোর যাবে ও সেলফি মারি যাই আয় দেখি মুঠা মুঠা রেডি করে
আমি সাংস্কৃতিক অনুষ্ঠানটো চালোঁ আৰু আপোনালোককো মোৰ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ। যদি আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে মোৰ এনেকুৱা আগন্তুক ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।